চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে শংকৰ উৎসৱ। নামঘৰত নাম আছে, যিহেতুকে শংকৰ উৎসৱ নামঘৰতো নাম পাতিবই লাগিব, গুৰুজনাৰ জন্ম জয়ন্তী। তো এতিয়া আমি যাব ওলাইছোঁ নামঘৰলৈ। আপোনালোককো দেখুৱাই থাকিম নামঘৰত গৈনো কি কি কৰোঁ, কি কি হয় দেখুৱাই থাকিম। চাই থাকিব ভিডিঅ'টো। এতিয়া নামঘৰ আহি পালোঁ আৰু এয়া বৌ আৰু শিখা আগত গৈছে। এয়া নামঘৰত সোমাবলৈ লৈছোঁ আৰু নামঘৰটো আপোনালোকক দেখুৱাই দিছোঁ। এয়া চেণ্ডেল খুলি সোমাইছোঁ আৰু পুথি পঢ়ি আছে নামঘৰত। আহি পাই সেৱা কৰি ল'লোঁ। এয়া পুথি পঢ়ি আছে, সকলোৱে কামত লাগি আছে। মই দেখুৱাই আছোঁ, চাওক। এইফালে এবাৰ চাই দিয়ক। এয়া চবেই কামত লাগি আছে, ৰুটি বেলি আছে। চাই দিয়ক এফালে এবাৰ সকলোৱে। এয়া চবেই কামত লাগি আছে দেই। নাম গাই হ'ল আৰু এতিয়া সময় হৈছে প্ৰসাদ খোৱা। এয়া চবেই বহিছোঁ প্ৰসাদ খাবৰ কাৰণে। প্ৰসাদ দিছে, এতিয়া চাই থাকিব, দেখুৱাই থাকিম। এয়া চাওক, আজি যিহেতুকে গুৰুজনাৰ জন্ম জয়ন্তী, সেইকাৰণে পদূলি মূৰত চাকি এগছ জ্বলোৱা গৈছে। চাকি গছ জ্বলাই পেলাই মায়ে মই এয়া মা মই সেৱা কৰিছোঁ।